আজি আমাৰ ঘৰত কি আহি আছে মই সেইটো দুখাম বুলি ভাবিছোঁ আপোনালোকক চাওক আজি কি আহি আছে মই কি কৰিব গৈ আছোঁ আমাৰ ঘৰত কি কৰিম এতিয়া চাওক এইটোৱে হ'ল মেইন মালটো এইটোতে এতিয়া আমাৰ কাম চলিব এতিয়া মৰণা মাৰিব বাকী আছে এতিয়া মৰণা মাৰি হোৱাৰ পিছত ধানখিনি কঢ়িয়াব লাগিব কঢ়িয়াই ভিতৰত ৰাখিব লাগিব চাই থাকক আপোনালোকে এতিয়াই ভাল আছে ডাইৰেক্ট খেৰটো সোমাই গৈছে এই ঘৰত এতিয়া বিদায় দিছোঁ মৰণা মাৰি শেষ হৈ গ'ল এয়া গৈ আছে এতিয়া যাব দিছোঁ এয়া লাইপাত এক লাইন নষ্ট হৈ গ'ল এইটো লাইনটো ইয়াত এক লাইন আছিলে এতিয়া ধান কঢ়িয়াব আহি আছোঁ ধান কঢ়িয়াবলৈ এতিয়া ষ্টাৰ্ট কৰিছোঁ এতিয়া ধানখিনি কঢ়িয়াব লাগিব
এয়া খেৰৰ লগত অলপ ধান যায়, খেৰবিলাক উঠাই দিলোঁ, অলপমান আঁতৰাই অলপ ধান ওলালে। তাকে এতিয়া বাইদেউহঁতে জাৰি আছে, মাহঁতে। বাকীকণটো দেখিলে এতিয়া আমাৰ ঘৰত কি অৱস্থা হৈছে চব ধানখিনি। ৰাস্তা মৰি গৈছে, ৰাস্তা বেয়া অৱস্থা হৈ গৈছে ৰাস্তাটো। যাবলৈ বাট নাইকিয়া হৈ গ'ল। এয়া জোন ওলাই গ'লগৈ, গধূলিলৈকে কাম চলিলে। এতিয়া পুখুৰীত মাছ ধৰিম, গধূলিকৈ টিপ টপকৈ মাছৰ লগত ভাত খাম। এতিয়া মাছ ধৰিব লাগিব, এতিয়া চাই থাকক। এইয়া তাত মাছ ধৰি আছে, মই এতিয়া যাব লাগিব ওচৰলৈ। দে ধৰ কৈছে এই বাটাকেইটাকে ধৰ। গ'লগৈ নেকি? এয়াই মাছ আছিলে। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।